বহুত দিন মই চৰকাৰী চাকৰিৰ কাৰণে দৌৰিলোঁ শেষত গৈ মই নাপালোঁ এতিয়া মই কি কৰিম যিটো সময়ত বেলেগ ৰাজ্য উন্নতি কৰি আছে বেলেগ দেশ উন্নতি কৰি আছে কিন্তু অসমখন কিয় পিছ পৰি আছে অসমত কি নাই অসমত অইল আছে চাহপাত আছে কয়লা আছে হলেও অসমৰ ল'ৰা ছোৱালীবোৰে বাহিৰত কাম কৰিব যাবলগীয়া হৈছে কিয় ইয়াৰ পিছত লুকাই আছে আমাৰ এডুকেশ্যন সিস্টেম আমি ক শ্ৰেণীৰ পৰা হাই ছেকেণ্ডাৰী পাছ কৰালৈকে কি পালোঁ কি হেৰুৱালোঁ আৰু কিয় অকল ল'ৰা ছোৱালীবোৰে চৰকাৰী চাকৰিৰ পিছত দৌৰিবলগীয়া হৈ আছে আজি ডিটেইলভাৱে এইটোৰ ওপৰত কথা পাতিম 2024 চনৰ মানে যোৱা বছৰ IIT ষ্টুডেণ্ট 38% ষ্টুডেণ্টে কৰ্মসংস্থাপনৰ কাৰণে বাট চাই আছে আমিতো আন্দুকান্দু কলেজত পঢ়া আমাৰ কি হ'ব আমাৰ এডুকেশ্যন সিস্টেমটোৱে এনেকুৱাকৈ বনাইছে যে আমি ডাঙৰ হৈ পঢ়ি শুনি চৰকাৰৰ কাৰণে কাম কৰিব পাৰোঁ এতিয়া মই চৰকাৰক ধন্যবাদ দিব লাগিব কাৰণ চৰকাৰে ভেকেন্সি উলিয়াই বৰশীৰ টোপ দিয়াৰ দৰে ভেকেন্সি উলিয়াই ল'ৰা ছোৱালীবোৰক ব্যস্ত কৰি ৰাখিছে যাতে হেঁতি চুৰ ডকাইত বেলেগ কামত লিপ্ত হ'ব নোৱাৰে এইটো ভাল কাম কৰিছে কিন্তু অসমত নিবনুৱাৰো সংখ্যা বাঢ়িছে কি বিচাৰিছিল আৰু কি পাইছো আমি একো গম পোৱা নাই যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ মই ইউনিভাৰ্চিটিৰ টপাৰ আছিলোঁ বুকাত দৌৰি আমি ল'ৰাবিলাকে হয়তো হেৰি কৈছে সেই মাৰ্কখিনি ইনক্লুড নকৰি জোখত থাকি অধিক মাৰ্ক বঢ়াই দিছে কিন্তু চৰকাৰে ব্যস্ততাৰ মাজত ল'ৰাখিনিক ৰাখিব বিচাৰিছে এইটো ভাল কথা সেই ব্যস্ততাটো যদি ক শ্ৰেণীৰ পৰা যদি 12লৈকে শিক্ষা এটা দিলে বিজনেছ ক্লাছৰ ওপৰত কেনেকৈ মানুহে নিজে সেল্ফ ইণ্ডিপেণ্ডেণ্ট হ'ব পাৰি তাৰ ওপৰত এটা যদি ক্লাছ দিয়া দিন ল'ৰাবোৰে তেতিয়া নিজে কিবা এটা কৰিবলৈ প্ৰয়াস মানে তেতিয়া আইডিয়া পালে দিন কেতিয়াবা আমাৰ স্কুলবোৰত বিজনেছৰ কথা শিকাইছেনে যে কেনেকৈ নিজে ভৰিত নিজে খাৰা হ'ব পাৰোঁ বুলি এতিয়া মোক কোৱা ৰিজনিং আকবৰ বাৰ্বৰ হিষ্ট্ৰীবোৰ আৰু A+B হোল স্কোৱাৰ আমাৰ এই দৈনন্দিন জীৱনত জীয়াই থাকিবলৈ কিবা প্ৰয়োজন হৈছেনে হয় আমাৰ ইংলিছ অংক আৰু কিছুমান হিষ্ট্ৰী আমাৰ কামত আহে কিন্তু কেনেকৈ নিজে স্বাৱলম্বী হ'ব পাৰি তাৰ ওপৰত এটা ক্লাছ হ'ব নোৱাৰেনে এইবোৰ কথা আমি অকল চৰকাৰী স্কুলকে ৰেছপন্সিবিলিটি দিলে নহ'ব আমি নিজৰ ঘৰৰ মানুহখিনিৰ কথা চাব লাগিব ঘৰৰ মানুহখিনিক কি শিক্ষা দি আছে ল'ৰাটোক ঘৰৰ মানুহখিনিয়ে মই যিটো দেখালৈকে ঘৰৰ মানুহখিনিয়ে সৰুৰ পৰা যেতিয়া ল'ৰাটো ডাঙৰ হ'ব অকল পঢ়াতে ফ'কাছ কৰিব কয় যাতে ভালদৰে পঢ় তেতিয়াহে ভাল চাকৰি এটা পাবি এইটোৰ ওপৰতে বেছিকৈ মানে ফ'ৰ্চ কৰা হয় ল'ৰাটো যদি বাই চান্স ইন কেছ যদি কেনেবাকৈ যদি চাকৰিটো যদি ল'ব নোৱাৰে ভৱিষ্যতে ডাঙৰ হয় সি কি কৰিব কাৰণ সি গোটেই জীৱনটো অকল পঢ়াতে মাথা সোমিয়ালে তাৰতো এক্সট্ৰা নলেজেই নাই তেনেহ'লে সি কি কৰি খাব এতিয়া অসমৰ অৱস্থা এনেকুৱা হৈ গৈছে ডিগ্ৰী পাছ ষ্টুডেণ্টে 4th গ্ৰেডৰ চাকৰিৰ কাৰণে হাবাথুৰি খাবলগীয়া হৈ গৈছে MA BA পাছ কৰি আহিছে তেওঁলোকেও কিন্তু এতিয়া তৃতীয় আৰু চতুৰ্থ বৰ্গৰ এই চাকৰিসমূহৰ বাবে আবেদন জনাইছে এতিয়া অসমত বহুত ভাল পঢ়া ল'ৰা ঘৰত বহি আছে আৰু কিছুমান এনেকুৱা মাষ্টৰবোৰে ল'ৰা ছোৱালীবোৰক এতিয়া বৰবাদ কৰি আছে হিন্দী ইংৰাজীত বানানটো কৰকচোন INDIAND যদি এইবোৰ ওপৰত এটা ছাৰ্ভেয়াৰ কৰি পিনি কিবা এটা ডিচিশ্যন লোৱা দিন এতিয়া বহুত ল'ৰাই বহুত শিক্ষিত হ'ল দিন বহুত ভাল ওপৰলৈ গ'ল দিন আৰু বহুত ভেকেঞ্চি খালী হ'ল দিন আৰু বহুত ল'ৰাই চাকৰি পালে দিন যেতিয়ালৈকে এনেকুৱা টিচাৰবোৰ স্কুলত থাকিব তেতিয়ালৈকে ল'ৰাৰ মন ডেভেলপ হ'ব না নতুনকৈ ভেকেঞ্চি ওলাব পাৰিব কাৰণ 60 বছৰলৈকেতো হেঁতিয়ে চাকৰি কৰিব এতিয়া মোক এটা কথা কোৱা তুমি যেনিবা ডিগ্ৰী পাছ কৰিলা BA পাছ কৰিলা MA পাছ কৰিলা তোমাৰ নিচিনাটো হাজাৰ ল'ৰা ছোৱালী এতিয়া আছে বৰ্তমান তাৰ ভিতৰত তুমি যেনিবা ভাল চাকৰি এটা পালা এইটোত ভাল কথা তেনেহ'লে যদি নোপোৱা তেনেহ'লে তুমি কি কৰিবা তোমাৰ হাতততো বেলেগ স্কিল নাই কাৰণ তুমি ইমান বছৰ পঢ়ি অকল কিতাপখিনিতে তুমি মাথা গুজি পঢ়ি থাকিলা বেলেগ স্কিলৰ কাৰণে তুমি সময় উলিয়াব নোৱাৰিলা তেনেহ'লে এতিয়া তোমাৰ বেলেগ স্কিল তোমাৰ হাতত যদি নাই তেনেহ'লে তুমি যদি চাকৰি নাপালা এতিয়া তেনেহ'লে তুমি কি কৰিবা সেইকাৰণে তুমি এতিয়া পঢ়ি আছা ভাল কথা পঢ়াৰ লগতে তুমি আৰু এটা বেলেগ স্কিলো লাহে শিকি থাকা যাতে তোমাক স্বাৱলম্বী কৰিব পাৰে যেনে ফাৰ্মিং কৰা খেতি বাতি নতুন পদ্ধতিৰে খেতি বাতি কৰা আৰু অনলাইন কিছুমান কোচিং আছে যাৰ জৰিয়তে মানুহে বহুত বস্তু অনলাইন মাৰ্কেটিঙত নিজকে স্বাৱলম্বী কৰিব পাৰিছে তাৰ ওপৰত ষ্টাডি কৰাটো তোমালোকৰ এতিয়া বহুত প্ৰয়োজন পইচা ঘটিবলৈতো ইমানকণ হ'লেও মগজ খটাব লাগিব প্ৰথমতে তুমি নিজৰ সৰু সুৰাকৈ বিজনেছ ষ্টাৰ্ট কৰিম বুলি ভাবিছা যদি তুমি হোম টাউনখন নিজৰ ঘৰৰ হোম টাউনখন মানে গাঁৱৰ টাউনখন বা নিজৰ সৰু সুৰা টাউনখন তুমি এটা ছাৰ্ভে কৰিব লাগিব যে টাউনখনত কিহৰ বস্তুৰ দাম বেছি আৰু কি বস্তুৰ অভাৱ বেছি সেইটোৰ ওপৰত তুমি এনালাইজ কৰিব লাগিব যিটো বস্তু টাউনখনত বোলে দাম বেছি তুমি সেই বস্তুটো কম দামত ক'ৰ পৰা আনিব পাৰোঁ তেনেকুৱাকৈ চিন্তা কৰিব লাগিব আৰু কিবা এটা বস্তু যদি গাঁওখনত অভাৱ হৈ আছে এই বস্তুটো মোক ক'ৰ পৰা আনি এই গাঁওখনত চেল কৰিব পাৰোঁ এই টাউনখনত চেল কৰিব পাৰোঁ তেনেকুৱা ধৰণৰ চিন্তাধাৰা আনিব লাগিব তেতিয়া মানে ডেভেলপ হ'ব পাৰিবা এইটো ভিডিঅ' মই এনেই বকি থকা নাই মই নিজৰ লাইফটোকে মই এনালাইজ কৰি গম পাইছোঁ যে মই ক শ্ৰেণীৰ পৰা 12 পাছ ডিগ্ৰীলৈকে পঢ়ি মই কি শিক্ষা পালোঁ তাত মই এটাই শিক্ষা পালোঁ যে কেনেকৈ গভৰ্ণমেণ্ট চাকৰি বা কেনেকৈ ভাল এটা চাকৰি ক্ৰেক কৰি ল'ব পাৰোঁ মানে সেইটোৰ ওপৰত মই শিক্ষা পালোঁ মানে ধৰি লোৱা তুমি ৰিজনিং জিকে ইত্যাদি মুখস্থ কৰি এটা এক্সাম ক্ৰেক কৰা তাৰ পৰা তুমি চাকৰি লোৱা যদি চাকৰিটো নোপোৱা কাৰণ তোমাৰ নিচিনা লাখ ল'ৰা আছে সেইবোৰ মাজত যদি তুমি যদি কম্পিটিশ্যনত যদি পাছ হ'ব নোৱাৰা তেনেহ'লে মোৰ কি হ'ব এইটোৰ ওপৰত কিন্তু মই উত্তৰ বিচাৰি নাপালোঁ কাৰণ
আমি পঢ়ি যোৱা স্কুলবোৰত এনেকুৱা শিক্ষাই দিয়া নাছিল, কাৰণ আমি চৰকাৰী স্কুলত পঢ়া, কাৰণ চৰকাৰী স্কুলত সেইবোৰ শিক্ষাটো দিয়াটো দূৰৰে কথা। বিজনেছ ক্ষেত্ৰত তুমি কি কৰিবা, চাকৰি নাপালে আমুক কৰিবা তামুক কৰিবা, এইবোৰ শিক্ষাই দিয়া নাছিল। বাছ মুঠতে পঢ়াব লাগে, পঢ়াই আৰু কোন কিমান চনত জন্ম হৈছিল, কোন কিমান চনত মৃত্যু হৈছিল, A+B হোল স্কোৱাৰ ইত্যাদি ইত্যাদি এইবোৰ শিকাইছিল, যিবোৰ মোৰ এতিয়া জীৱনত 1% কাম অহা নাই। সেইকাৰণে মই যিহেতু পস্তাইছোঁ, তোমালোকে নপস্তুৱা, তাৰ কাৰণে মই কথাটো কৈছোঁ। তোমালোকে এতিয়া কিবা এটা যদি স্কিলৰ ওপৰত ভালদৰে যদি গুৰুত্ব নিদিয়া, তেনেহ'লে তোমালোকেও মোৰ নিচিনা যাতে নহয় আৰু। সেইকাৰণে কামত কোনো লাজ নকৰিবা। কিবা এটা নতুন স্কিল যদি তোমাৰ মগজত আহিছে, সেইটোৰ ওপৰত ভালদৰে ষ্টাডি কৰা, ষ্টাডি কৰি সেইটোক ফ'কাছ কৰা আৰু সেইটোক গুৰুত্ব দিয়া, লগতে পঢ়াটো চলাই লৈ যোৱা। আৰু বেলেগ স্কিলৰ ওপৰত তোমালোকে গুৰুত্ব দিয়া, বহুত ইম্পৰ্টেণ্ট হৈ গৈছে। কাৰণ এতিয়া চাকৰি পোৱাটো কিমান টান হৈ গৈছে, মই সেইটো তোমালোকক বুজাব আছে। কিছুমান BA পাছ লৈ 4th গ্ৰেড চাকৰি এতিয়া কৰি আছে, মই দেখি আছোঁ, কিন্তু মই নাম নলওঁ। তেনেহ'লে ভাবা কিমান কম্পিটিশ্যন হৈ গৈছে এটা চাকৰিৰ কাৰণে। সেইকাৰণে চাকৰি অকল চব নহয়, তুমি নিজকে কেনেকৈ চেল্ফ ইণ্ডিপেণ্ডেণ্ট বনাব পাৰা, সেইটোৰ ওপৰত ষ্টাডি কৰা আৰু সেইটোৰ ওপৰত স্কিল, নতুন নতুন স্কিলৰ ওপৰত ষ্টাডি কৰা। নহ'লে কিন্তু খাব নোৱাৰিব বস্তুৰ যেনেকৈ দাম বাঢ়িছে।